মাতকাৰ পোহা মৰাৰ যিটো সোৱাদ সেইটো অলপ বেলেগ হয় নাই বাহিৰতো তেনেকুৱা বেলেগ এটা পৰিৱেশ লাগে খাই পেলাই আমি সেইটো চাওঁ এই ঠাইটুকুৰা খুব জনপ্ৰিয় আপোনালোক যদি কোনোবা অহা নাই আহিব পাৰে এইখিনি ফটো তুলিবৰ কাৰণে শাৰী শাৰী এনেধৰণে পাম গছ আছে ৰাজনন্যা ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আমাৰ কৰ্মস্থলীৰ ওচৰতে থকা এটুকুৰা ঠাইলৈ আপোনালোকক লৈ যাম সকলোকে দেখুৱাম জেগাটুকুৰা কেনেকুৱা আৰু আপোনালোক আহিব কেনেদৰে পাৰিব সেই জেগাটুকুৰালৈ আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব আহকচোন বলক গৈ থাকোঁ তালৈ মই যাবলৈ ৰেডি হৈ গ'লোঁ এতিয়া ওলাই আজি জেগাটুকুৰা আপোনালোকে নিশ্চয় দেখি ভাল পাব এই ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ বৰ্তমান আমি আমগুৰি ফালৰ পৰা আহি আছোঁ আমগুৰিলৈ আচলতে বজাৰ কৰিব গৈছোঁ তাৰ পৰা ঘূৰি পেলাই আহি আছোঁ এতিয়া যাওঁতে আমি তাত সোমাম এইফালে আগফালে আমি এনেকৈ গৈ থাকিলে চিধা আপোনালোকে আমগুৰিৰ পৰা যদি যায় এইটো নাগালেণ্ডৰ তুলি ৰাস্তা আৰু এফালে জাজিলৈ যাব পাৰি যে এই নাগালেণ্ডলৈ যোৱাৰ ৰাস্তাৰ সন্মুখতে আমগুৰিৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আহি পেলাই আমাৰ বৰম চাহ বাগিচাখন আছে বৰম চাহ বাগিচাৰ একেবাৰে ফেক্টৰী যোনটো ৰাস্তাত সোমাই যায় সেইটোৰ মুখতে আমাৰ নতুনকৈ এখন টি ষ্টল এখন অপেনিং কৰা হৈছে তাৰ নামটো ৰখা হৈছে টি চেষ্ট আমি তালৈকে বৰ্তমান গৈ আছোঁ যে তাত বেছি নোহোৱা নাই আমাৰ কিছুদিন আগতে আমাৰ মেনেজিং ডাইৰেক্টৰ আহি পেলাই অপেনিং কৰিছিলেহি জাষ্ট ষ্টাৰ্ট কৰিছে তাকে আপোনালোক দেখুৱাম আমি আহি পাই গ'লোঁ আমাৰ বৰবাম টি গাৰ্ডেন গুড্ৰিছ গ্ৰুপ লিমিটেডৰ এই আপোনালোকে যদি চাবলৈ পায় দূৰলৈকে এইফালে বৰবাম ফেক্টৰীলৈ সোমাই যোৱা ৰাস্তা আৰু এইফালে হৈছে আমগুৰিলৈ যায় এইফালে আমগুৰি হৈ জাজি শিৱসাগৰ টাউন এইফালে যোৰহাট আৰু যদি আমি এইফালে চাওঁ আমাৰ এইখিনিতে শিৱসাগৰৰ যিসকল মানুহ আছে গম পায় এইখিনিতে ফটোজেনিক যিসকল আছে ফটো তুলিবলৈ খুবেই প্ৰায় মানুহ আহে ধুনীয়া এক পৰিৱেশ আৰু প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এটা ঠাই আৰু সেইকাৰণে এই ঠাইটুকুৰা খুব জনপ্ৰিয় আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে এইখিনি ফটো তুলিবৰ কাৰণে শাৰী শাৰী এনেধৰণে পাম গছ আছে পাম গছৰ আগত আমাৰ অফিচ আৰু এনেদৰে ফেক্টৰী আছে আমাৰ গুড্ৰিছ গ্ৰুপ লিমিটেডৰ এখন বাগান হয় আৰু তাতোতকৈ ডাঙৰ কথা মই যিহেতু কৈ আছিলোঁ টি চেষ্ট বুলি আমাৰ এখন গুড্ৰিছ গ্ৰুপ লিমিটেডৰ আণ্ডাৰত এখন নতুনকৈ এখন টি ষ্টল খোলা হৈছে তাকে আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ আমি যদি এনেকৈ যাওঁ ইয়াৰ পৰা তেনেই ওচৰতে আপোনালোকে যদি এইখিনি ফটো তুলিবলৈ আহে ফটো তুলিবলৈ আহিলে আপোনালোকে ধুনীয়াকৈ বহি পেলাই আপোনালোকে চাহ খাব পাৰিব আৰু নিজে অকণমান সময় সুকীয়া সেউজীয়া পৰিৱেশৰ মাজত বহি পেলাই আপোনালোকে পাৰ কৰিব পাৰিব সেইকাৰণে আপোনালোকে সকলোকে ইয়ালৈ আহিবলৈ মই অনুৰোধ জনালোঁ আৰু ভিতৰলৈ গ'লে আপোনালোকে দেখিব তাত কি আছে সেইকাৰণে আমি এতিয়া ভিতৰলৈ যাব লৈছোঁ ইতিমধ্যে মই কৈছিলোঁ আমাৰ যিহেতু সম্পূৰ্ণ ব্ৰেণ্ড নিউ এইটো হয় প্ৰজেক্টটো ইয়াতে এনেধৰণে বনাইছে আৰু কিছুমান কাম এতিয়াও বাকী আছে বৰ্তমান বনাইহে আছে আৰু কিছুমান সময় লাগিব মই বোলো ভিতৰৰ যি ছেটআপ সেইটো অলৰেডি হৈ গৈছে সেইকাৰণে আপোনালোকে এনেধৰণে আহিলে ইয়াতে বহি পেলাই চাহ বা কফি বা যিকোনো ধৰণৰ মিঠাই আছে ইয়াতে আপোনালোকে খাব পাৰে বহিবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে এইবোৰ বিশেষকৈ আমাৰ কিনি অনা নহয় বা ইয়াতে বনোৱা হয় ইয়াত ধুনীয়াকৈ আমাৰ গছৰ মূৰাৰে এখন ইয়াতে বনোৱা হৈছে ইয়াতে বহি পেলাই আমি চাহ খাব পাৰিম আৰু ৰাস্তা আছে পিছফালে বাগান আছে পৰিৱেশটো এক সুকীয়া ইয়াত বেলেগ ঠাইতকৈ আপোনালোকে আহি চাব যিসকল ইয়াতে অহা নাই আহিলে নিশ্চয়কৈ আপোনালোকে আনন্দ পাব আৰু ইয়াতে বহি পেলাই চাহ একাপ খাই আপোনালোকে
সম্পূৰ্ণ পৰিৱেশটোৰ সুবিধা ল'ব পাৰিব, আনন্দ ল'ব পাৰিব টেষ্টৰ। আৰু ভাবিছোঁ কি অৰ্ডাৰ কৰি কি খাম, তাকে চিন্তা ভাৱনা কৰি আছোঁ। ভাল লাগিছে এইখিনি বহি পেলাই। আৰু এইফালে যদি মই চাওঁ, আমাৰ এৰিয়াটো ডাঙৰ এৰিয়া, আৰু এইফালে এতিয়া বৰ্তমান কি হৈছে, পাৰ্কিঙৰ কাৰণে জেগা বনাই থকা হৈছে। এইখিনি এনেকুৱা পাৰ্কিং হ'ব, কাৰণ লাহে লাহে মানুহে যেতিয়া গম পাব, জনপ্ৰিয়তা বাঢ়িব, নিশ্চয়কৈ ইয়ালৈ মানুহৰ সোঁত পাব। তেতিয়া ইয়াতে আমাৰ পাৰ্কিঙৰ ব্যৱস্থা সুন্দৰকৈ কৰা আছে। ইয়াত আপোনালোকে গাড়ী ৰখাই থৈ পেলাই টি টেষ্টলৈ আহি পেলাই ইয়াতে আপোনালোকে চাহৰ আমেজ ল'ব পাৰিব। বৰ্তমান কি কি আমি সুবিধা দিব পাৰিছোঁ, তোমালোকে অকণমান কোৱাচোন। কি কি ইয়াতে উপলব্ধ খাবলৈ বা কি কি পায় সেইখিনি অলপ বিষয়ে কোৱাচোন। আৰু ইয়াতে কি কি চাহ পায় সেইখিনি অলপ আমাৰ দৰ্শকসকলক জনাই। খাবলৈ আমাৰ ইয়াত কফি, লেমন টি আৰু মছলা টি আৰু বৰ্তমান এই কেক আছে, চেণ্ডউইচ আছে। এইকেইটা চব মানে ঘৰত বনোৱা হোমমেড গোটেইখিনি। এইখিনি গোটেইখিনি হোমমেড বুলি কৈছে, গোটেইখিনি ঘৰতে বনোৱা, কোনো বেকাৰীৰ পৰা বা বেলেগৰ পৰা কিনি অনা নহয় একচুৱেলি। আৰু সেইটোৱে চবতকৈ ডাঙৰ কথা। ইয়াতে লেমন টি পাব, মছলা টি, আৰু লগতে ইয়াতে কফিও পোৱা যায়। আমাৰ বাগানৰ আৰু কিছুমান চাহ আছে কোম্পানী, সেই চাহখিনি কি কি পায় তোমালোকে জনাই দিয়া। এইটো আমাৰ বৰবাঙৰ হয়, এইটো চিকিৎসা হয়, বৰবাং চিংগালৰ মানে এইটো আমাৰ অকল বৰবামেই হৈ আছে, বেলেগ পাত চাহপাত মানে মিক্স হোৱা নাই, আমাৰ বৰবামৰ। আৰু আছে এইটো হাৰমতি, এইটো অৰ্থডক্স হয়, খাবলৈ খুবেই ভাল। আৰু চবতকৈ বেছি ভাল বুলি ক'লে এইটো অৰ্থডক্সৰ পাব। প্ৰাইচটো আছে মানে 550। এইটো 100 গ্ৰাম চাহৰ, এইটো 550। এইটো অৰিজিনেল পেকেট হয়, যোনটো হাৰমতি বাগানৰ পৰা হয়, আমাৰ গুড্ৰিক গ্ৰুপ লিমিটেডৰ, তাৰ হয়। এইটো 550 প্ৰাইচ হয়। আৰু আমাৰ যোনটো CTC এইখন বাগানৰ যিটো চাহপাত, ইয়াৰে এক্সক্লুচিভ এইটো আপোনালোকে পেকেট পাব এনেকুৱা ধৰণৰ। এইটো 100 গ্ৰাম ন, এইটো 150 গ্ৰাম, এইটো অনলি 250 ৰুপিজ। আমাৰ এই বাগানৰে হোৱাৰ কাৰণে ইয়াৰ দামটো কম, 250 ৰুপিজ। আৰু কি কি আছে কোৱাচোন। এইটো গুড্ৰিক, এইটো গ্ৰীণ টি আছে, এইটো দাৰ্জিলিং গ্ৰীণ টি হয়, হয় না? এইটো দাৰ্জিলিং গ্ৰীণ টি, এইটো অৰ্গেনিক যোনটো গ্ৰীণ টি হয়, এইটো বাৰ্নেছবাৰ্গ হয়, বাগানখনৰ নামটো বাৰ্নেছবাৰ্গ। তাৰপিছতে এইটো 180 টকা। আমাৰ আৰু এখন বাগান যিটো লখিমপুৰ আছে, বিজু টি ষ্টেট, তাৰ অৰ্থডক্স এইটো 100 গ্ৰাম আছে। এইটো প্ৰাইচ হয় 550 টকা। যিসকলে জানে অৰ্থডক্স আৰু CTC তাৰ মাজত ডিফাৰেঞ্চ আছে। অৰ্থডক্স টিটো বহুতে খাই ভাল পায়, আৰু CTCটো মানে বিভিন্ন প্ৰকাৰৰ মানুহে, আমাৰ বিশেষকৈ CTCয়ে চলে, এইটো হৈছে অৰ্থডক্স। আপোনালোকে আহিলে এইখিনি ইয়াতে ল'ব পাৰে। আৰু কিবা ডিছকাউণ্ট থাকে নেকি, মানে বেছিকৈ ল'লে তেনেকুৱা নাই ন? আৰু এই গুড্ৰিক খাজটো এইটো CTC হয়, হয়নে? অল আছাম। আমাৰ গুড্ৰিক গ্ৰুপ কোম্পানী যিমানখিনি আমাৰ বাগান আছে, তাৰে যিমানখিনি বাগানৰ চবৰ মিক্স কৰি পেলাই তাৰ এইটো CTC কি হয়, এইটো তাৰ এইটো 670 প্ৰাইচ। 1 কেজি চাগে, 1 কেজি এইটো ওজন নহয়। গুড্ৰিক খাজ বুলি গাখীৰ চাহ খাবলৈ এইটো ভাল হয়। আৰু অৰ্থডক্স চাহ বিশেষকৈ এইটো লাল চাহ খাব পাৰি, লাল চাহৰ কাৰণে অৰ্থডক্সটো বেছি ভাল হয়। এইটো আমুলি হয়, এইটো CTC, এইটো চিংগল মানে একো চাহপাত আৰু মিক্স নাই। আমগুৰি যোনটো CTC হয়, আমাৰ গৰমৰ লগতে আমাৰ গুড্ৰিক গ্ৰুপ কোম্পানী আৰু এখন বাগান আছে আমগুৰি, সেইটো তাৰ চাহ হয়, এইটো CTC। এইটো 150 গ্ৰাম, আৰু ইয়াৰ দাম পায় 250 ৰুপিজ। 250 ৰুপিজৰ এইটো আপোনালোকে আমগুৰি টিটো পাব। আৰু বাকী আৰু আপোনালোকে ইয়ালৈ আহিলে, আপোনালোকে যদি অৰ্ডাৰ দি থয় তেতিয়াহ'লে আৰু বেলেগ চাহো আনি দিয়া হয়, হয়নে? অৰ্ডাৰ দিয়া ওপৰত কথা, যেনেকুৱা চাহ লাগে আপোনালোকে ইয়াত যোগান ধৰা হ'ব। এইটো দাৰ্জিলিঙৰ হয়, ৰ'ষ্টেড দাৰ্জিলিং টি। এইটো ৰোষ্ট কৰি পেলাই বনোৱা হয়। এইটো আছে 500 গ্ৰাম চাগে নিশ্চয়। এইটো 335, এইটো 500 গ্ৰামৰ হয়। এইটো এটা আছে দাৰ্জিলিং। বাহিৰৰ গুড্ৰিক টেষ্টৰ বাহিৰৰ পৰিৱেশটো দেখুৱালোঁ, ভিতৰত কি কি চাহ পায় সেইখিনি তোমালোকক দেখুৱালোঁ। আমাৰ দৰ্শকসকলে দেখিলে এতিয়া তোমালোকে কোৱা, আমাৰ ইয়াত কি কি টি তোমালোকে খোৱাব পাৰিব, মই যদি খাব বিচাৰোঁ। ইয়াত কফি আছে, লেমন টি আছে, আৰু মছলা টি আছে। মছলা টি, ওকে, মছলা টি খাওঁ আজি। আৰু বিশেষ কিবা বিশেষ মানে ইয়াত মাটকাত পোৱা যায়। মাটকাত পোৱা যায়। ইয়াতে বেলেগ চাহৰ দোকানতকৈ, বেলেগ হোটেলতকৈ ইয়াত কি হয়, চাহ বা কফি আপোনাৰ মাটকাত দিয়ে।
সেইটো এটা স্পেচিয়েল হয় মাতকাত চাহপাত এটা সেইটো সদায় এটা স্পেচিয়েল মাটিৰ পাত্ৰ আমি আজি মাতকাত আজি আমি মছলা দি খাই যাম ঠিক আছে মাতকাত কি নহয় মাতকাত কফি খাইছে আচলতে ঠিক আছে প্ৰথমবাৰ মাতকাত কফি ঠিক আছে এটা মই সুধিব বিচাৰিছো যে ইয়াৰ হেৰি কিমান মাতকাত কফি বা টি প্ৰাইচ কিমান কফিটোৰ 25 মছলা টি 20 আৰু লেমন টি 20 এইটো ধুনীয়া আছে বিশেষকৈ মাতকাত খোৱাৰ কাৰণে এনেকে খাওঁ আমি সেইটো চাওঁ ভিতৰত বহি এনেকে থিয় হৈ খালো এতিয়া বাহিৰত গৈ পেলাই চাওঁ যিহেতু ব্ৰেকফাষ্ট কৰি আহিছোঁ সেইকাৰণে চেণ্ডউইচ বা বেলেগ কেক চেক খাব মন যোৱা নাই কিন্তু আছে ইয়াৰ লগত খাবৰ কাৰণে বহুত আছে কেকি বস্তু কিন্তু এইকাপ এনেকৈ হাতত লৈ পেলাই মাতকাত দি বাহিৰত এনেকৈ বাহিৰৰ গাড়ী বা এনেকৈ সেউজীয়া পৰিৱেশটো চাই পেলাই প্ৰায় 11টা 11:30 বাজিছে আবেলি সময়ত খুব ধুনীয়া লাগে পৰিৱেশটো আবেলি এই লাইটখিনি জ্বলালে সেইখিনি ইয়াতে বেছি ভাল লাগে আপোনালোক সকলো আহিব পাৰে ইয়াতে ফটো চটো এনেকৈ তুলি পেলাই ইয়াতে আহি ধুনীয়াকৈ একাপ বহি পেলাই চাহ খাব পাৰে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব সকলোলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ ধন্যবাদ